নমস্কাৰ আজিৰ ক্লাছত আমি কিছুমান সংখ্যাৰ বৰ্গ কেনেকৈ উলিয়ায় বৰ্গ মানে স্কয়াৰ কেনেকৈ উলিয়ায় সেই বিষয়ে আলোচনা কৰিম ফাৰ্স্ট ৰুলটো হৈছে সাপোজ কিছুমান সংখ্যাৰ লাষ্টৰ ডিজিটটো যদি 5 থাকে যেনে 15 25 35 55 etc এনেকুৱা সংখ্যাবোৰৰ স্কয়াৰ কেনেকৈ উলিয়ায় এতিয়া আমি শিকিম প্ৰথম ধৰিলো 15 স্কয়াৰ ইয়াৰ কাৰণে আমি কি কৰিম 15 তলে তলে লিখি লম আৰু মাজেৰে আমি চিন দিলো এতিয়া 5 * 5 কিমান হয় 25 ইয়াত 1 আৰু 1 আছে ইয়াৰে যিকোনো এটা 1 ৰ লগত আমি 1 প্লাস কৰিম 1 + 1 কি হ'ব 2 2 * 1 2 225 এটা হল আমাৰ आंसर এতিয়া আমি ধৰিলো 45 ৰ স্কয়াৰ কেনেকৈ উলিয়ায় 45 স্কয়াৰ আমি কি লিখিম 45 তলত 45 কি হ'ব 5 * 5 25 এতিয়া 4 ৰ লগত আমি কি কৰিম 1 প্লাস কৰিম 4 + 1 কি হ'ব 5 এতিয়া 5 * 4 কিমান হ'ব 20 2025 তোমাৰ आंसर ঠিক আছে এতিয়া তোমালোকে 35 55 85 এইকেইটাৰ স্কয়াৰ উলিয়াই কমেন্ট বক্সত কমেন্ট কৰি দিবা আৰু কিবা ডাউট থাকিলে মোক কমেন্টত লিখি দিবা এতিয়া নেক্সট নিউ ৰুল এটা চাও যদি আমাক যিকোনো ৰেন্ডম ডিজিট দিয়ে ধৰা হল আমাক 42 দিলে 23 দিলে ইয়াৰ স্কয়াৰ কেনেকৈ উলিয়ায় আমি এতিয়া শিকিম हम ধৰিলো 23 স্কয়াৰ দিছে ইয়াৰ কাৰণে আমি কি কৰিম অতি সহজ লাষ্টত আমাৰ ডিজিটটো কি আছে 3 এই 3 স্কয়াৰ মানে কিমান হ'ব 9 আমি কেনেকৈ লিখিম 09 ঠিক আছে তে আগৰ ডিজিটটো হৈছে 2 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 409 লিখিলো এতিয়া ইয়াতে আমাৰ তিনিটা ডিজিট আছে 2 3 আৰু ইটো 2 আমি এই তিনিটা ডিজিট ইনটু কৰিম 2 * 3 * 2 কিমান হ'ব 6 * 2 12 এই 12 টো আমি এতিয়া ইয়াৰ লাষ্টৰ ডিজিটটো বাদ দি 12 টো আমি লিখিম তলে তলে কি হ'ব 1 2 লিখিলো তে আমি ইটো প্লাস কৰি দিম কিমান হ'ব आंसर 9 2 5 তোমাৰ आंसर এতিয়া বেলেগ এটা সংখ্যা ললো 44 স্কয়াৰ কেনেকৈ কৰিম 4 স্কয়াৰ মানে কিমান হ'ব 16 4 স্কয়াৰ মানে 16 এতিয়া 4 * 2 কিমান হ'ব 4 * 4 16 * 2 32 আমি ইয়াৰ তলতে এটা ডিজিট বাদ দিলো কি লিখিম 32 প্লাস কি হ'ব 6 3 9 1 1936 এতিয়া আমি ললো এটা সংখ্যা 99 স্কয়াৰ কেনেকৈ কৰিম লিখো 9 স্কয়াৰ = 81 9 স্কয়াৰ = 81 এতিয়া কি ইয়াতে কি আছে 9 9 and 2 কি লিখিম আমি 9 * 9 * 2 কিমান হ'ব 9 * 9 81 81 * 2 162 আমি এতিয়া 1 বাদ দিলো কি লিখিম ইয়াতে 162 প্লাস কৰিম কি হ'ব 9801 অতি সহজ নহয় জানো এতিয়া তোমালোকক কেইটামান মই ঘৰত কৰিবলৈ দিছো 47 87 76 98 এয়া তোমালোকে স্কয়াৰ উলিয়াই কমেন্ট বক্সত কমেন্ট কৰি দিবা ঠিক আছে তোমালোকে যদি ভিডিওটো ভাল পাইছা তেনে লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নমস্কাৰ